নমস্কাৰ। আজি নতুন এটা ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰেচিপিত আহিছে কেঁচা জলকীয়া আচাৰ। আপোনালোকে বাৰু বনায়নে কেঁচা জলকীয়া আচাৰ? প্ৰায়ে বি জলকীয়া আচাৰ বনায়, কেঁচা জলকীয়া আচাৰো খাই চাবচোন, বনাই বহুত ভাল লাগে। তাৰ বাবে মই লৈছোঁ মাত্ৰ 200 গ্ৰাম কেঁচা জলকীয়া। কৃষ্ণ জলকীয়া হয় এইটো, কলা কলা আৰু বহুত জ্বলা থাকে। আৰু এনেদৰে জলকীয়াখিনি ধুই চাফা কৰি অলপ ৰ'দত দি পানীটো ভালদৰে শুকাবলৈ দি এনেদৰে গিলাচে মই কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, তেতিয়া হাতত জ্বলা নালাগে। এয়া দেখিছে, একেবাৰে সহজ। এনেকৈ ধাৰ থকা চোকা গিলাচ এটা ল'ব লাগে। এয়া কাটি হৈ গ'ল। ধুনীয়াকৈ জলকীয়াখিনি এনেদৰে কাটি লৈছোঁ। তাৰপাছতে এখন কেৰাহী পাতি লৈছোঁ মছলা বনাবৰ বাবে। জলকীয়া আচাৰত বিশেষ মছলা প্ৰয়োজন নহয় বাৰু। মই লৈছোঁ 5 ফোৰণ 2 চামুচ জোখত। 200 গ্ৰাম জলকীয়া 2 চামুচ 5 ফোৰণ লৈছোঁ আৰু সামান্য সেমেকা ভাৱটো যোৱাকৈ গৰম কৰি লৈছোঁ। 5 ফোৰণত সৰিয়হ থকা বাবে এটা দুটা ফুটিছে। এয়া গৰম কৰি লৈছোঁ আৰু এইখিনি মই খুন্দনাত খুন্দি ল'ম, অলপ অলপ গোটা হৈ থকাকৈ, একেবাৰে মিহিকৈ গুড়ি নকৰোঁ। আকৌ কেৰাহীখনত মই তেল দিছোঁ 3 চামুচৰ জোখত। যিহেতু জলকীয়াৰ পৰিমাণ কম, সেইবাবে তেলো মই কম দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব লাগিব, অলপ অলপ ধোঁৱা ওলোৱাকৈ। আৰু তাতে মই সৰিয়হ কেইটামান দি ফুটাই লৈছোঁ। আৰু ইয়াৰ লগতে আপোনালোকে শুকান জলকীয়াও দিওঁ বুলিলে পাৰে। মই দিয়া নাই, কেঁচা জলকীয়াই দিছোঁ। আৰু জলকীয়াখিনি তেলত দি দিছোঁ। আৰু এতিয়া যিখিনি মছলা 5 ফোৰণ গৰম কৰি খুন্দি থোৱা আছিলে, সেই মছলাখিনি দি দিম ইয়াত। তাৰ আগতে হালধি আধা চামুচ আৰু নিমখ 1 চামুচ দি লৈছোঁ। আৰু এয়া মছলাখিনি দি দিছোঁ। সকলোখিনি ভালদৰে মিহলাই ল'ব লাগিব। মই গেছটো ইতিমধ্যে অফ কৰি দিছোঁ, নহ'লে বেছি গৰম হৈ গ'লে জলকীয়াখিনি কলা কলা হৈ যাব। আৰু ইয়াতে মই ভিনেগাৰ 2 চামুচৰ জোখত দিছোঁ। সৰু 2 চামুচৰ জোখত, ডাঙৰ চামুচখনে 1 চামুচ হৈছে। আৰু আপোনালোকে ইয়াত আমচুৰ পাউডাৰ দিওঁ বুলিলেও পাৰে। মোৰ বৰ্তমান আমচুৰ পাউডাৰ নাই, নিদিলেও হয়, এভাগেও হয়, বহুত ভাল হয় খাবলৈ। আৰু যদি ভিনেগাৰ নাথাকে তেনেহ'লে অলপমান নেমুৰ ৰস দি দিব পাৰে। নেমুৰ ৰস দিলেও অলপ অলপ টেঙা সোৱাদ এটা আহে, বহুত ভাল হয় খাবলৈ। এয়া চাওক, হৈ গ'ল, একেবাৰে উজু নহয়নে? এতিয়া আপোনালোকে ভাতৰ লগতো খাব পাৰে বা ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব। যদি FB পেজত চাইছে তেনেহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু যদি মোৰ ইউটিউব চেনেলটো চাইছে প্ৰণতি ডায়েৰী, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।